Hi guys, আজি অনুপম ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আহক। গাইজ এইখন মোৰ দোকান, তো দোকানখন চাই থাকক ভালদৰে আহক। তো এইখন মোৰ দোকান, বস্তুবিলাক দেখাই দিয়া কিছু বস্তু। দোকানখন সৰু দোকান মোৰ এখন, লাইক চিম্পল দোকান, আপনার গেলামাল দোকান হয় যদিও আর অন্যান্য বস্তু পাওয়া যায়। তো গাইজ দোকানখন চাই থাকক। এইখন দোকান, এইবোৰতো দেখিছে চিপছ মেগি, এয়া আপনারা দেখিছে বুট দালি আটা, এইবোৰ তেল আছে, ৰিফাইন আছে, ইয়াতে এয়া ৰিফাইন চৌম ৰিফাইন আছে। আৰু আপোনাৰ ইয়াতে আছে আপোনাৰ মিঠা তেলৰ পেকেট কৰি, মানে কি হয় এই পেকেট কৰি নাথালে এই তেল লুকাবৰে এই পেকেটবোৰ কাটি দিয়ে। গতিকে এনেকুৱাকৈ মই পেকেট কৰি ৰাখিবলৈ লগা হৈছে। এয়া ধাৰা তেল, তাৰপিছত আছে আপোনালোক সকলোৱে ব্যৱহাৰ কৰে ধন তেল বুলি তেল আছে, ধন তেল আছে, এইটো ধন তেল। আৰু চাৰ্ফৰ পেকেটবোৰ আছে, তাৰমানে চাৰ্ফৰ পেকেটবোৰো খুটি দিয়ে। এই নিগনিৰ অলপ উৎপাদ আছে দোকানখনত। নহয় এই চাৰ্ফৰ পেকেট সেইকাৰণে মই গোটেই পেকেটিং কৰি, মানে পলিথিনৰ ভিতৰত পেকেট কৰি ৰাখিব লগা হৈছে। কিছু বস্তু এনেকুৱাকৈ মই অলপ ছেভ কৰি ৰাখিব লগা হৈছে। আৰু এই বস্তুটো পোৱা যায়। আৰু এই বস্তুটো পাৰ্থক্য আছে, এইটোৰ 5 টকা, এইটো আপোনাৰ এইটো মছলা পেকেট, এইটোৰ দাম 5 টকা আৰু এইটোৰ দাম হৈছে আপোনাৰ 10 টকা। এইটোত অলপমান বেছি আছে, এইকেইদিন লাগিব মাঘৰ মাহ খানা চানা খাই থাকে ন, চ' এইটোৰ 10 টকা প্ৰাইচ, আৰু এইটো 5 টকা, কম আছে। আৰু এই আছে আচাৰৰ বটল আছে, এয়া আচাৰৰ বটল, খাব ভাল লাগে খাই। তাৰপিছত এইকেইদিন লগা বস্তু এটা আছে, জনতা চাবোন, ইয়াৰ নেকি আজিলৈ এডভাৰটাইজ নাই, জনতা চাবোন এইটো আছে, জনতা চাবোন। আৰু পিছত আছে আপোনালোকৰ এয়া আছে চাবোন তাবোনবোৰ আছে। আৰু এয়া আপোনাৰ আছে কিছু আপোনাৰ তেল আছে, নৱৰত্ন তেল আদি কৰি, পঞ্চ পাউডাৰৰ পৰা আদি কৰি কিছু সামগ্ৰী আছে পোৱা যায়। আশীৰ্বাদ আটা আছে, এয়া আপোনাৰ আছে আমুল তাজা গাখীৰ, এইটো পোৱা যায়। আৰু আশীৰ্বাদ আটা পোৱা যায়, এইটো। আৰু আপোনাৰ ইয়াত আছে আপোনাৰ কি কয় এইটো আপোনাৰ কাপোৰত দিয়ে নীল, ৰবিন আছে, আপোনাৰ উজালা আছে, আপোনাৰ আৰু এটা আছে ৰয়েল বুলি কয়, এইটো ৰয়েল, 3বিধ আছে, এইটো ৰয়েল, এইটো ৰবিন, এইটো ৰয়েল, এয়া আছে। আৰু আপোনাৰ বিভিন্ন ধৰণৰ বস্তু আছে। আপোনাৰ বৰ প্লাছ আছে, ইয়াত আপোনাৰ আছে আপোনাৰ এইটো ফেভিকুইক আঠা, সেইটো আছে, ইয়াত কলগেট আছে, নাৰিকল তেল আছে। আৰু আপোনাৰ নহৰু পোৱা যায়, ইয়াত নহৰু পোৱা যায়, নহৰু আছে, এয়া নহৰু, এয়া বুট, এয়া আছে চিৰা, এয়া আটা, এয়া আছে আপোনাৰ দালি আছে, আপোনাৰ সুন্দৰ দালি, ইয়াত দালি আছে। তাৰপিছত আৰু আপোনাৰ কাবেলী বুট আছে, কাবেলী বুট আছে, এয়া কাবেলী বুট। তাৰপিছত আপোনাৰ এতিয়া আছে পনীৰ আছে, এই পনীৰ এইটো আপোনাৰ আছে, ডাঙৰটো আছে, এইটো আপোনাৰ সৰুটো আছে, 200 গ্ৰামৰ আছে, আৰু এইটো আছে আপোনাৰ 250 গ্ৰাম আছে, আৰু এইটো আছে আপোনাৰ 120 গ্ৰাম আছে। এইটো আপোনাৰ আছে, এয়া মচুৰ দাইল আছে, তাৰপিছত সেয়া আছে মুগ, এইটো মুগ এইটো অলপ ঘাটি হৈছে, এইখিনি ভৰাব লাগিব পিছত। আপোনাৰ চুজি আছে, তাৰপিছত আছে আপোনাৰ চাহপাত আছে, চাকু আছে, এইখিনি চাকুৰ বিক্ৰী খুব কম হৈ আছে। চাকু এই পেকেট পলিথিনৰ ভিতৰে থোৱা আছে। ইয়াত চাহপাত আছে, তাৰপিছত আছে আপোনালোকৰ এইখিনি বস্তু আছে, সামগ্ৰী আছে ইয়াতে। এয়া আছে আপোনাৰ ডিছপাত আছে, এয়া আপোনাৰ ডিছপাত আছে। আৰু আপোনাৰ গিলাচ আছে, চাহ খোৱা গিলাচ আছে, এয়া চাহ খোৱা গিলাচ, এয়া প্লেট আছে। এয়া আপোনাৰ চেম্পু আছে, এয়া চেম্পু ক্লিনিক প্লাছ চেম্পু, হেড এণ্ড শোল্ডাৰ। আৰু বৰ্তমান আটাইতকৈ জনপ্ৰিয় থকা চেম্পু আছে, সানচিল্ক চেম্পু আছে, এইটো গোলপীয়া কালাৰ, এইটো ব্লেক কালাৰ আছে। আৰু আপোনাৰ এইটো হেড এণ্ড শোল্ডাৰ চেম্পু আছে ইয়াতে। আৰু এয়া পপকৰ্ণ, এয়া ৰিংছ, এয়া আপোনাৰ কাঞ্চি বাই, এয়া আপোনাৰ নুডলছ আছে, এয়া কেক আছে, সৰু ল'ৰা ছোৱালীবিলাকে খাই খুব ভাল পায়। আৰু মেগী আছে, মেগী ইয়াত
আৰু আপোনাৰ ইয়াত আছে আপোনাৰ নিউট্ৰেলাৰ চয়াবিন আছে আৰু আপোনাৰ পেকেটত আছে খালি বৰ্ডিং ভালকৈ আৰু এয়া 5 টকীয়া গাখীৰো আছে এয়া এইখিনি সামগ্ৰী আছে আৰু আপোনাৰ বিৰাট কোহলিৰ চিপছ আছে আপোনাৰ টু ইউম না কি নাওটো মোৰ ভালদৰে অহা নাই মুখত সেয়া আপোনাৰ কুচকুচ আছে বিকাজী ভুজিয়া আছে চিপছৰ ভুজিয়া আছে এয়া মিমি আছে এইবোৰ মছলা মাংসৰ আঞ্জাত লাগিব এইবোৰ মছলা মাংস মাছৰ আঞ্জাত লাগিব মছলা এতিয়া আপোনালোকক জনাবলৈ পাই ভাল লাগিব যে মই ইয়াত চেণ্ডেলো পোৱা যায় মানে যিখিনি হাৱাই চেণ্ডেল আছে হাৱাই চেণ্ডেলবোৰ ইয়াত পোৱা যায় ধৰক আপোনাৰ ঘৰতে ইউজ কৰা হাৱাই চেণ্ডেল ইয়াত আছে আপোনাৰ একোলাইট কোম্পানীৰ চেণ্ডেল আছে হাৱাই আৰু পুৰুষৰ আছে আৰু মহিলাৰ আছে এইখিনি আছে মহিলাৰ আছে এইখিনি বাচ্চাৰ আছে হাৱাই চেণ্ডেল আৰু এইখিনি আছে পুৰুষৰ আৰু আপোনাৰ ৰিলেক্সো চেণ্ডেল পোৱা যায় এয়া ফ্লাইটৰ ৰিলেক্সো চেণ্ডেল পোৱা যায় আপোনাৰ চেঞ্চুৰী কোম্পানীৰো পোৱা যায় এইখিনি পোৱা যায় আৰু আপোনাৰ ইয়াত আছে অকণমান চেণ্ডেল ভাল চেণ্ডেল অলপ আছে ইয়াতে ইউজ কৰিব পাৰে তো আপোনাৰ ইয়াত ফোনপে'ৰ ব্যৱস্থা আছে ফোনপে' কৰি কিনেও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব আৰু এইটো হোম থিয়েটাৰ আৰু ইয়াত মাজে মাজে গান শুনা হয় প্ৰায়ভাগ জুবিনদাৰ গানে শুনা হয় আৰু গতিকে ঠিক আছে গাইজ এইখিনি ক'লোঁ আৰু ভিডিঅ'টো চাব তো আপোনাৰ ইয়াত ফোনপে'ৰ ব্যৱস্থা আছে ফোনপে' কৰি কিনেও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব আৰু এইটো হোম থিয়েটাৰ আৰু ইয়াত মাজে মাজে গান শুনা হয় প্ৰায়ভাগ জুবিনদাৰ গানে শুনা হয় আৰু গতিকে ঠিক আছে গাইজ এইখিনি ক'লোঁ আৰু ভিডিঅ'টো চাব তো গাইজ আজি মই এইখিনি আপোনালোকক দেখুৱালোঁ যদি চেনেলটো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু আশা কৰিম এই দোকানলৈ কেতিয়াবা আহিলে মোৰ তাত মানে আহি কিনে কিছু বস্তু বজাৰ কৰিব তো গাইজ আজি ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু এইখিনি আজি ক'লোঁ আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো